নমস্কাৰ বন্ধুসকলে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মানে বন্ধুসকল এতিয়া মই যাব ওলাইছোঁ আমাৰ ওচৰতে থকা স্কুলখনলৈ LP আৰু MV স্কুল লাগি আছে আৰু তাতে মানে আজি নেহেৰু খুৰাৰ জন্মদিন শিশু দিৱস উদযাপন পালন কৰিব আৰু কেনেদৰে পালন কৰে আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো আপোনালোকে চাই থাকিব একেবাৰে প্ৰথমৰ পৰা শেষলৈকে। তেনেহ'লে ব্লগ বন্ধুসকলে লগ পাই আছোঁ আপোনালোক সকলোকে মানে ডাইৰেক্ট স্কুল ঘৰত। চ' মানে বন্ধুসকল আৰু ফাইনেলি স্কুললৈ আহি পাওঁ মানে ৰেডি যা-যোগাৰ সকলো চলাইছে আৰু এয়া সকলোৱে চাকি বন্তি জ্বলাই আছে আৰু এনেকুৱাই আৰু। চ' বাকী দেখুৱাই যাম আপোনালোকে চাব আৰু। আৰু মানে বন্ধুসকলে এতিয়া সম্বৰ্ধনা অনুষ্ঠান চলি আছে, চাই থাকক আপোনালোকে। আমাৰ আজি সভাৰ সভাপতি মহোদয়দেৱক সম্বৰ্ধনা জনাবৰ বাবে সাধাৰণ ছাত্ৰদেৱক মই অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ সভাৰ সভাপতিদেৱ আমাৰ প্ৰাক্তনে আমি পণ্ডিত জৱাহৰলাল নেহেৰু আমি চাচা হিচাপে মানে বন্ধুসকল আমি ককা হিচাপেও গোটেই তেখেতক আমি দিয়াবিলাক মই আপোনালোকক গোটেই দেখুৱাব নোৱাৰিম কাৰণ সময়টো নোযোৰা হয় আৰু বেছি হয়, সেইটো কাৰণে কাটি কাটি দেখুৱাইছোঁ। প্ৰতিযোগী দেখিছোঁ মানে মোৰ হাতত যিমান লিষ্ট আছে গীতৰ প্ৰতিযোগিতাতে 32জন হৈছে গীতৰ প্ৰতিযোগিতা। গীত নৃত্য প্ৰতিযোগিতাত 32জন প্ৰতিযোগী হৈছে, গীত প্ৰতিযোগিতাত 10 গৰাকী আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাত 5 গৰাকী। গতিকে বৰ বিশেষ সময় নালাগিব, আমি অনুষ্ঠানটো ভাল হ'বৰ বাবে গোটেইকেইটা মিক্স কৰি পিনি আমি কৰিব বিচাৰিছোঁ, নহ'লে অকল কবিতা আবৃত্তি হ'লেও ভাল নালাগে বা অকল সূত্ৰধৰ, অঞ্জুমণি সূত্ৰধৰ, গণেশ সূত্ৰধৰ, দীপামণি সূত্ৰধৰ, মমিতা সূত্ৰধৰ, সোমেশ্বৰী সূত্ৰধৰ, বিষ্ণু সূত্ৰধৰ, মহন্ত সূত্ৰধৰ, সোমেশ্বৰী সূত্ৰধৰ, কপিল সূত্ৰধৰ। মোৰ ধৰিত্ৰী খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে
শ্রীমতী জন্মনি পুত্রদয় মই এটি কবিতা গান ফুললে হেনা কৰি দিবা বিলতে হালিছে ধুনীয়া পদমী ফুলনি ফুলিছে ফুল হাই ফুলে ফুলে পখিলা পখিছে হালিছে ৰেণুৰে বুল ফুলৰে ডালতে গাইছে কুলিয়ে কু 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 কৈ দূৰ দূৰণিতে জুৰিকি নাচিছে তিৰবিৰ তিৰবিৰ গৈ নিজান বৰণিকে কেতেকী চৰায়ে সুৱৰি মাৰিছে ৰয় নমস্কাৰ। চাপৰি মজলীয়া বিদ্যালয়ৰ অষ্টমৰ শ্ৰেণীৰ ছাত্ৰী আজি শিশু দিৱস উপলক্ষে মই এটি গীত গাব ওলাইছোঁ, ভুল হ'লে ক্ষমা কৰিব। সেউজখন গঢ়িব ওলাইছোঁ আই তোমাৰ চৰণ চুই সেউজখন গঢ়িব ওলাইছোঁ আই তোমাৰ চৰণ চুই সহতো গঢ়িবলৈ ওলাই আমি আহিছোঁ সহতো গঢ়িবলৈ ওলাই আমি আহিছোঁ আই তোমাৰ আশীষ লৈ অসম আমাৰ মাতৃভূমি এয়াই আমাৰ জন্মভূমি সেউজ অসমখনি গঢ়িব ওলাইছোঁ আই তোমাৰ চৰণ চুই সহতো গঢ়িবলৈ ওলাই আমি আহিছোঁ সহতো গঢ়িবলৈ ওলাই আমি আহিছোঁ আই তোমাৰ আশীষ লৈ অসম আমাৰ মাতৃভূমি এয়াই আমাৰ জন্মভূমি আমি যে অসমী এই জননী আমি যে অসমী এই জননী আমি যে ঘৰ ধনী আমি হবে মিলি গঢ়িম অসমখনি আমি হবে মিলি গঢ়িম অসমখনি কেতিয়াও নাযাওঁ পাহৰি অসম আমাৰ মাতৃভূমি এয়াই আমাৰ জন্মভূমি সেউজ অসমখনি গঢ়িব ওলাইছোঁ আই তোমাৰ চৰণ চুই। ধন্যবাদ। See
অভিভাৱক তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শিশু দিৱস উপলক্ষে মই এটি কবিতা আবৃত্তি কৰিম। ভুললৈ ক্ষমা কৰিব। কবিতাটিৰ নাম হ'ল গছ ভাল পোৱা কপালৰ ঘৰ। ভাল পালোঁ মই চাকৰি বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ। মই এটি কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল সুৰংগী। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওক, সকলো আছিল সকলো আছে, নুবুজো নলওঁ গম। শংকৰে দিলে বিশুদ্ধ ধৰ্ম, যাচিত বা উদ্ভল, অতীজয় প্ৰতি অতীত যেনে অসমীয়া ভৱন। বাজক ডবা, বাজক শংখ, বাজক মৃত্যুল, অসম আকৌ উন্নতিৰ পথত জয়াৰ কম্বুল। ধন্যবাদ। হেল্ল', নমস্কাৰ। এটি গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ, ভুল হ'লে ক্ষমা কৰিব।
তো মানে বন্ধুসকল যিমান পাৰিলোঁ সিমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকক আৰু এইখিনি আছিল আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। চ' বাই বাই বন্ধুসকল, লগ পাম নতুন এটা ভিডিঅ'ত।